আপুনি কেতিয়াবা ভাবি চাইছেনে যে বৰ্তমান সময়ত ইমান ৰং বিৰঙৰ কাপোৰ থাকোঁতেও ডক্তৰবিলাকে কিয় বগা ৰঙৰ কোট ব্যৱহাৰ কৰে, বেলেগ কালাৰৰ কোট কিয় ব্যৱহাৰ নকৰে বা যদিও কৰে একদম কম পৰিমাণে? যদি নাজানে চাই থাকক আজিৰ এই ভিডিঅ'টো শেষলৈকে। হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰিব বিচাৰিম। হয়, মই বুজা পাইছো। কি বকবক কৰিবলৈ আছে সোনকালে ক। সৰি গাইজ, মই এনেদৰে কৈ পেলাই অলপ এণ্টাৰটেইন কৰিবলৈ বিচাৰিছোঁ। আপোনালৈ মোৰ ৰিকুৱেষ্ট হ'ল যে আপুনি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ন'টিফিকেশ্যন বেলটো অন কৰি দিব, যাতে মই আপলোড কৰা যিকোনো ভিডিঅ' আপুনি সকলোতকৈ আগতে দেখিব পাৰে। ডক্তৰসকলে কিয় বগা ৰঙৰ কাপোৰ ব্যৱহাৰ কৰে? ইয়াৰ ২-৩টামান কাৰণ আছে। তাৰে ১ নম্বৰ কাৰণটো হ'ল পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা। আমি সকলোৱে জানো যে বগা ৰংটো এনেকুৱা এটা ৰং যিটো ৰঙত কিবা এটা বস্তু বা দাগ যদি ভৰে লাগে আমি অতি সহজতে ধৰিব পাৰোঁ, আৰু সেইকাৰণে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাৰ বাবে ডক্তৰবিলাকে সদায় বগা ৰঙৰ কাপোৰটোৱেই ব্যৱহাৰ কৰে। দ্বিতীয়তে, বগা ৰঙক সুখ শান্তিৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়, আৰু তাৰ কাৰণে ডক্তৰবিলাকে বগা কোট পৰিধান কৰে। আৰু ৩ নম্বৰত আমি ক'ব পাৰোঁ বা আমি সকলোৱে জানো যে পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকিলে সদায় আমাৰ শৰীৰটো সুস্থ থাকে, আৰু তাৰ কাৰণেও ডক্তৰবিলাকে পৰিষ্কাৰ পৰিচ্ছন্নতা নিজে হৈ থাকিবৰ বাবেও আৰু লগতে ৰোগীবিলাককো সুস্থ ৰাখিবৰ কাৰণে বগা ৰঙৰ পোচাক পিন্ধে, যাত নেকি কিবা লেতেৰা হৈ গ'লে সোনকালে ধৰিব পৰা যায়। আৰু যিহেতু লেতেৰা হৈ গ'লে ধৰিব পাৰিব, তাৰমানে তেওঁ বুজি পাই যাব যে লেতেৰা হৈছে, তেতিয়া এই কাপোৰটো পৰিষ্কাৰ কৰি পেলাব পাৰিব বা সলনি কৰি পেলাব পাৰিব। আৰু এইবিলাক কাৰণতেই ডক্তৰবিলাকে বগা ৰঙৰ কাপোৰ পিন্ধে। বন্ধুসকল, এয়াই আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং।